কিনো কম দেই মোৰ যে জীৱনটো যে ইমান দুখৰ জীৱন মোৰ কথা এটা ক'বলৈ পাহৰিয়ে আছোঁ নহয় মই কথাটো কৈ ল পাই লগৰজনীলৈ ফোন এটা কৰিলে আকৌ মই আকৌ মতা পতাব জানিতে আকৌ লগৰজনীক নতুনকৈ পতালোঁ নহয় লগৰ এজনী আকৌ সেই লগৰজনীলৈ ফোন এটা কৰি ল হেল্ল' এজনী হেল্ল' মই এনেই মোকাবিলা গানটোতে হেল্ল' মাৰি পঠালোঁ মোকাবিলা সেইটো লগাই থৈছে আকৌ এজনী হাৰামজাদি নহয় জানো ৰিচিভ কৰিবনে নকৰে জানো এজনী হেল্ল' জুত হাৰামজাদি এইবোৰ কি গান লগাই থৈছ মোকাবিলা বাপেৰৰ মূলা মাৰৰ মূলা সেইবোৰ লগাই থৈছ হা কি ক'ম বুলি ভাবিছোঁ মানে হেৰি কি মোৰ খবৰ একদম ভালাও একদম জাতিলাও ৰঙালাও চব আৰু এই তোৰো ভাল মই সোধাই নাছিলোঁ তই এনেই ভাল বুলি উদযাচি কেলৈ ক'ব লাগিছিলেনো হ'ব দে তোক বৰ ডাঙৰ কথা এটা ক'ব লৈছোঁ মই শুন আকৌ সেইদিনাখনি বোলে পৰীক্ষা হ'ব বুলি শুনিছোঁ আকৌ 15 ডিচেম্বৰত বোলে কি নহয় বহুত ভাল নহ'লেতো বহুতেই ভাল হে ক'ত নহ'বনো ক'ত নহ'ব হ'ব হ'ব বুলি ক'লে মোৰ মনটো বেয়া লাগি যায়গৈ হে 15 ডিচেম্বৰত যদি হয় আকৌ একো পঢ়া নাই নহয় মোলৈ ফোন কৰিছিলে মাষ্টৰ এটাই আকৌ তাৰপিছতে কৈছে আকৌ সেই গেট গেদি হয় নাই বাৰু তুমি গেট গেদি বুলি মই কৈছোঁ কোন মতাই ফোন কৰিলে বুলি কৈছোঁ আকৌ তাৰপিছতে হয় বুলি কৈছোঁ আকৌ মই তাৰপিছতে কোনবা বুলি কৈছে আৰু তোমালোকৰ মই ছাৰ হয় এনেকৈ কৈছে আকৌ মোক তাৰপিছতে ছাৰ নমস্কাৰ এনেকৈ কৈছোঁ আকৌ মই তাৰপিছতে নমস্কাৰ বুলি কৈছে আৰু তাৰপিছতে কিবা হেৰি তুমি স্কুলত পৰীক্ষা দিবলৈ লাগিব নহয় ভালকৈ পঢ়িবা বুলি কৈছে আকৌ মই এনেকুৱা খং উঠিছে মাষ্টৰটো গালি দি কৈছোঁগৈ মই হে ক'ত পঢ়িবলৈ আছে কোনে পঢ়িব কোন বাপেৰে পঢ়িব কোন মাৰে পঢ়িব হা কোন মাৰে পঢ়িব কোমোৰা কিবা দিছে প্ৰেক্টিকেল হে প্ৰেক্টিকেল কোমোৰা এটা আৰু কি কৈছে বাদাম কৰি লিখিব দিছে মই এনেকুৱা পাৰোঁ বাদাম কৰিবলৈ কি কঠ হৈছে কো বাপেৰে মোৰ মাৰ মোৰ কোমোৰো নহ'ল নহ'ল কঠ হৈছে কো বাপেৰে মূৰা মাৰ মূৰা কোমোৰা হ'ল মই পাইছোঁ চা আকৌ এতিয়া মই কেনেকৈ দিম বা পৰীক্ষাটো মই একো পঢ়াই নাই মোৰ বেয়া লাগিছে মোৰ বেয়া লাগিছে ইমান কথাখন মোৰ আমনি লাগিছে কয় কিনি তোৰ লগত কথা পাতি মোৰ আমনি লাগি গৈছেগৈ কি কবি আৰু দুখৰ জীৱনৰ এই ফটা কপাল ফটা টিকা চব এখন আমনি লাগি গৈছে মোৰ এখন দেই হা তই কি গলি আৰু এতিয়া এই গধূলিখিনি তই গলি আৰু দিনটো কি কৈ আছিলি দেনা গ'ল যে দিনটো যে খোৱা নাই যে এতিয়া যে কথা পাতিব হওঁতে যে দিনটো ভাত নোখোৱাকৈ যে এতিয়া কথা পতা সময়ত যে তই যে ভাত খাবলৈ উলিয়ালি যে গলিয়াবলৈ হ'লি যে তই দিনটো কি কৈ আছিলি তই আকৌ সেই বু ফ্ৰেণ্ডটোৰ লগত তই আকৌ লেকচাৰ দি থাক নহয় দিনৰ দণ্ডাল হ'ব দে নহ'লে ৰাখ কি কথা কচোন মোক কোনে পচন্দ কৰিছে তই হাৰামজাদি বুলি কাক ক'ব লাগিছ হাৰামজাদি তই হয় তই 1 নম্বৰ হাৰামজাদি হ'ব দে বেয়া নাপাওঁ লগৰবিলাকক বেয়া পাব নাপায় নহয় ভালো পাব নাপায় বা মই কিন্তু বহুত ভাল পাওঁ আকৌ লগৰবিলাককে হয় নেকি মই 1 নম্বৰ হাৰামজাদি আকৌ কি কবি নাকটো বৰ চৰ্দিখন ইমান লাগিছে নাকটোত একেবাৰে টানি ল হ'ল এবাৰ হৈ গ'ল হাই কি শেষৰ কথা কচোন নকলি যে কি কথা ভালকৈ ক মই চাউণ্ডটো বঢ়াই ল পাই এতিয়া ক শুনিছোঁ হেল্ল' ক কি কৰোণা বাইদেউক নে দাদাক সেইটোক মাতিব লাগে তহঁতি কি মাতিব নোৱাৰ নেকি তহঁতক কি ভগৱানে কি মুখখন দিয়া নাই নেকি হা হয় নেকি তই যে ক'লি যে মই ধুনীয়াজনীয়ে মাতিলে আহিব বুলি মই কি ইমান ধুনীয়া নেকি হয় নেকি হ'ব দে মই মাতিছোঁ নহ'লে ৰাখ তই আমাৰ বোলে পৰীক্ষা হ'ব বোলে মোৰ ইমান টেনশ্যনখন আছে লগৰজনীয়ে আকৌ কৈছে একেবাৰে কৰোণা দাদাটোক মাতি দিব লাগে কৰোণা দাদাটোক মই মাতি দিওঁ নহ'লে আকৌ এখন বহুত হ'ব নহয় যদি কৰোণা দাদাটো আহে লকডাউন দিলে আৰু পৰীক্ষাটো মাৰো গ'লে পৰীক্ষা দাদা ভাগি যাব আৰু দেই মই এতিয়া মাতি লওঁ কৰোণাটো কেনেকৈ মাতোঁ বাৰু কেনেকৈ মাতোঁ মই কৰোণাটো ওকণিখন হেৰি হৈছে মোৰ ভাগৰ কৰোণাটো কেনেকৈ মাতোঁ বাৰু কৰোণাটো কেনেকৈ মাতোঁ মই বুজি পোৱা নাই কৰোণাটো কেনেকৈ মাতোঁ মই কেনেকৈ মাতোঁ বাৰু
আই মই কেনেকৈ মাতিম কৰোণাটো ভাবি ল দেই ভাবি ল হা আই খুৰীদেউ সিহঁতৰ ল'ৰাজন দিছে তহঁতৰ ল'ৰাজন নানিবি 1 নম্বৰ হাৰাম যদি যা ঘৰত থৈয়াগে যা ঘৰত থৈয়াগে যা সেই যদি 1 নম্বৰ হাৰাম যদি বস্তুখন কেনেকুৱা লোপালোপে চৌকচা বস্তুকেইটা নাইকিয়া কৰিলে গোটেইখন যা লৈ যা তই গছ নাই পা হাৰাম জাদি তই গছ নাই পা লৈ যা তোৰ ছোৱালী এতিয়াই লৈ যা জল্দি লৈ যা তোৰ ছোৱালী আমাৰ ঘৰত নানিবি হেৰি কোনোবা আইডিয়া এটা দিব দিবা হেৰি মই কৰোণাটো কেনেকৈ মাতো আই মোৰ ভাল লগৰটোলৈ মই ফোন এটা কৰোঁ পাই মোৰ লগৰো আছে নহয় হেল্ল' তোলৈ বাৰু আইডিয়া এটা বিচাৰি হেৰি কৰিলোঁ সেই কৰোণাটো কেনেকৈ মাতে কচোন হয় নেকি হ'ব দে নহ'লে ৰাখ ইও কিন্তু কিছু ভাল আইডিয়া দিছে দেই মোক কৰোণাটো বোলে মাটিত পৰি কান্দি মাতিব লাগে মই আকৌ সেইবিলাকৰ স্মাৰ্ট নহয় মই কৰিম মই পূৰা মাতিম এনেকুৱা মাতিম মই মাতিম এতিয়া কৰোণা তই ক'ত আছ কৰোণা আনা কৰোণা मैं क्या करूँ मैं मरूँ ना কৰোণা 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 আহা না কৰোণা আহা আমাৰ পৰীক্ষা আছে কৰোণা আহা না তুমি কৰোণা আহা না কৰোণা আহা না কৰোণা আহা কৰোণা আহা না কৰোণা তুমি আহা না কৰোণা এইটো আহিলে হয় দেই যদি নাহে নহয় এনেকুৱা চৰ দিম যদি পাওঁ পৰীক্ষা পাছত যদি আহে নহয় এনেকুৱা চৰ দিম মই এনেকৈ কৈ কিনি চুলি গুচা দি কিনি এনেকৈ কৈ দিম টিকাটো ধাচ মাৰি দিম মই যাওঁ কাম আছে ঢেৰ কাম আছে যাওঁ বাই